हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज आमी फुटाबले लैसो माने एम देवाली उपलक्षे आमी এটা फुटाबले लैसो एम 120। तो এতিয়া আমি এটা আনবক্সিং কৰিম। কোটাখন কৰিছে দেখো লগা কাট বক্সিং চলি আছে মানে হাত এখন যাব এখন এই কত इसका प्राइस मनी है यार मैंने प्राइस मनी तो मैंने इमान 2400 होलसेलत माने 2400 टकात पाय। गाइस এতিয়া ৰেডি হৈ গ'ল তো উঠাব লাগে। এতিয়া আমি উঠাই কিনে এতিয়া পজিশনত থওঁগে। তো ওপৰফালে মানে চাব লাগিব গছত যদি লাগি যায় গাঁৱলীয়া ঠাইতো তো জাহাৰা ফুটালে নহ'ব ওপৰফালে চাব লাগিব। তো পৰ্যবেক্ষণ কৰি কিনে আমি পালোঁ এডোখৰ জেগা মানে ভাল লাগিছে। তো আমি এতিয়া ফুটাম। कंट्रोल कंट्रोल नगैसे इमान गजब बेइज्जती है। क्यों दाना जाता जल नुफुटले तो रिटार्न দিব গোস গোস তলত চাপ তলত আপোনালোকে কিমান টান জহে বস Oh my god. Tâm धुआं था ये बने खत्म। तो गाइस तो गोटे सम्पूर्ण टोटल फुटी गल तो खत्म। बाय बाय टाटा गुड बाय गया। আপোনালোকে একদম ট্ৰাই কৰিব পাৰে। আৰু মানে বেছি দাম নপৰে মানে হোলচেলৰ পৰা যদি অনা হয় তেতিয়াহ'লে 2400 টকা পৰিব। তো গাইছ তেতিয়াহ'লে আজি ইমানতে সামৰণি মাৰিছোঁ। তো যদি ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অলপ। তো লগ পাম অন্য এটা নতুন ভিডিঅ' সৈতে। তো আজিলৈ আহিছোঁ বাই বাই।